4-5 মান লাগে 4-5 हेलो एवरीवन वेलकम टू माय अनदर ब्लॉग तो केनेको আছে সকলে আশা কৰো ভাল আছে নতুনকে মোৰ আৰু এটা ব্লগ সবকে স্বাগতম তো আমাৰ তাতে অকল তিনজনী ছোৱালী যোৱাৰ কথা আছিল এতিয়া আকৌ মা হিগেৰে কাল ময়ো যাম মই কিয় না যাম ময়ো যাম এতিয়া বলক আমালোকৰ লগত নদীৰ মাজলৈকে আমি উলাই গলো ঘৰৰ পৰা এতিয়া নৈৰ পাৰে পাৰে নাও দি যাম এয়া চাওক এইজনী দৌৰি দৌৰি যাই আছে নাও চলতে এইটো বেলেগ জায়গাত গল হয় এতিয়া আহি পালে না নাওত উঠিম কৰি যাম ৰবা এয়া উঠিলো আমি উঠি গলো এয়া আমাৰ নাও এতিয়া আমি যাম ডাইৰেক্ট আমাৰ লোকেশ্যন পাই গলো হা ব্ৰহ্মপুত্ৰৰ মাজত ইফালে আৰু পানী আছে এইটো পাৰ হৈ কিনে আৰু পানী আছে আৰু নামি গলো নাৱৰ পৰা এতিয়া যাই থাকিম ৰাস্তা আৰু শেষ নহ'ব চাওক এইবিলাক যে চাই আছে না ফুলবিলাক ইমান ধুনীয়া এইবিলাক না আচলতে শাক হয় এক ধৰণৰ শাক হয় এইবিলাক না মানুহে লৈ যাই কিনে খায় আৰু সেই যে য়েলো কালাৰৰ মই ওচৰত যাই কিনে দেখুৱাই দি আছোঁ এইবিলাক যে কথা কি জানে ইয়াতে আমাৰ যে বাদামবিলাক আছে না গান ওলাইছিল যে কাঁচা বাদাম তো ইয়াতে বাদামৰো খেতি হয় ভিতৰৰ ফালে কিন্তু সেইবিলাক কি হয় জানে মাটিৰ তলত মানে বালিবিলাক যে আছে বালিৰ তলত হয় সেইবিলাক মানুহে খেতি কৰে ল'ব নিদিয়ে এনে আচলতে মানুহে তাতে গাৰ্ড দি থাকে ল'ব নিদিয়ে কিন্তু এইবিলাক যেতিয়া ডাঙৰ হয় না তেতিয়া লৈ যাই কিনে সেইবিলাক বজাৰত বিক্ৰী কৰে এইবিলাক না খাব পাৰি মইতো নাজানো তো এইবিলাক বোলে আচলতে দালি হয় এক প্ৰকাৰৰ দালি কি দালি মই নাম নাজানো মা উঠাই আছে আৰু খাই আছে এই দালিবোৰ খাই আছে বিচাৰি আছে ক'ত পোৱা যায় আৰু চিঙিল এটা খাচোন খা অলপ আৰু এই যে ফুলবিলাক যে আছে মই তাতো এবাৰ দেখুৱালোঁ আৰু ইয়াতো দেখুৱাইছোঁ সেই ফুলেৰে তেল হয় তিচি তেল বুলি কওঁ আমি আপোনালোকে কি কয় না মই নাজানো ইমান কিন্তু হ'ব সেই গুটিবিলাক লৈ যায় মেচিনত দি কেনে তেল বনায় আমাৰ চাওক এইবিলাক এই যে মায়ে উঠাই কেনে হাতত দিলে এয়া চাওক আমাৰ নদী সেইটো ব্ৰহ্মপুত্ৰ নদী আৰু আমি ইমান দূৰত আহিছোঁ নদীৰ পৰা খোজকাঢ়ি আৰু এটা আপোনালোকক বস্তু দেখুৱাবৰ কাৰণে মই আহিছোঁ ইমান দূৰত অলপ আগতে আপোনালোকক ক'লোঁ যে বাদাম বুলি তো এইবিলাক হ'ল আমাৰ বাদামৰ গছ এইকেইটা আমাৰ বাদামৰ গছ এইটো উঠালে কেনে ইয়াৰ ভিতৰত বাদাম লাগি আছে চাওক কিমান মজবুত গছ এটা এয়া চাওক বাদাম ইয়াতে আৰু বহুত বাদামৰ গছ আছে এইবিলাক চব বাদামৰ খেতি কৰে মানুহে ইয়াতে খেতি কৰে বাদামৰ আৰু সেইফালে আৰু বহুত দূৰলৈ গ'লেহে মানুহৰ ঘৰ আচলতে নদীৰ মাজৰ মানুহকেইটাৰ জীৱিকা উঠাই কেনে দেখুৱাইছে কিনি নহয় উঠাই কেনে এইবিলাক কি খেতি কৰিছা খেতি কৰিছে কিমান দিন লাগে 4-5 মাহ মান লাগে এইবিলাক কি বজাৰৰ পৰা কিনি আনি পুলি ৰুইছে নেকি ঘৰতে লগোৱা চাচাই মোক খুশি হৈ কেনে বাদামবোৰ দিলে ঘৰত লৈ যাবৰ কাৰণে আমি এইবিলাক ঘৰত লৈ যাই ভাজি কেনে খাম তো আমাৰ ইয়াতে ঘূৰা হৈ গ'ল আজিৰ কাৰণে বেলেগ দিনা আৰু চান্স পালে আৰু আহিম আৰু খুৰাইতে চাচাইটো কেইটামান বাদাম দিলে আমাক ভাজি খাবৰ কাৰণে তো সন্ধিয়া যাই কিনে সেইবোৰ বাদাম ভাজি কেনে চাহ দি খাম কি মস্ত লাগিব আৰু আমাৰতো চৰৰ পৰা আৰু মাৰ বা কি হৈছে মায়ে মোক কৈ আছে কি এইবিলাক উঠাই লৈ যাবৰ কাৰণে এইবিলাক বোলে খাব চৰ ঘূৰা হৈ গ'ল এতিয়া আমি ঘৰত যাম আকৌ নাৱেদি ঘৰত যাব লাগিব চাই লওক এবাৰ চৰটো কিমান ধুনীয়া ইফালে চাওক ইফালে গছ সৰু সৰু ইফালে বালি নাৱৰ কাৰণে বহি আছোঁ বহুত টাইম হৈ গ'ল আধা ঘণ্টামান হৈ গ'ল বহি আছোঁ তো আহি গ'ল আমাৰ নাও মই এতিয়া নাৱত উঠিলোঁ এতিয়া ডাইৰেক্ট ঘৰত গুচি যাম তো পাই গ'লোঁ ফাইনেলি আমাৰ নাও এতিয়া আমি ঘৰত যাম ঘৰত যাম
তাৰ পৰা বেলেগ আনি কেনে থৈ দিছে ই চুৰ। তো ইয়ালৈকে আছিল ব্লগটো। যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো বহুত ৰাতি হৈ গৈছে চাওক, দৌৰ মাৰিব লাগে এতিয়া মোক।